আজি মই ভিডিঅ'টো ক'বলৈ গৈ আছোঁ 5% ৰিজাৰ্ভেশ্যন কি হয়, এই 5% ৰিজাৰ্ভেশ্যন কোনে পাবা, কেনেদৰে পাবা, আৰু এই যদি 5% ৰিজাৰ্ভেশ্যন তোমাৰ ওচৰত আছে তেন্তে তুমি বহুতটা বেয়া ৰেংকত মানে বহুতটা ৰেংক তোমালোকৰ ৰেংকতো 7,000 8,000 ৰেংকতো এখন ভাল ইনষ্টিটিউট ACJC নিচিনা এখন ইনষ্টিটিউট পাবলৈ সক্ষম হ'বা। তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই 5% ৰিজাৰ্ভেশ্যন বহুত এটা মানে মেইন খেল খেলিব গৈ আছে এই 2026ৰ কাউন্সিলিঙত। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা বুলি আশা কৰিলোঁ। ব'লা তেন্তে এই 5% ৰিজাৰ্ভেশ্যননো কি হয় তাকে জানো আৰু কেনেদৰে পাবা তাকে গম পাওঁ ব'লা। নমস্কাৰ, তোমালোক সকলোকে নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। বহুত দিনৰ পৰাই তোমালোকৰ বাবে এটা চিৰিজ লৈ অহাৰ কথা আছিল CW কাউন্সিলিঙৰ ৰিলেটেড ডাউট ৰিলেটেড ছেশ্যন এটাৰ। তো তোমালোকৰ বনাবনকৈ থাকি গ'ল, বিশেষকৈ আমাৰ ইণ্টাৰ্ণশ্বিপো ষ্টাৰ্ট হৈ গ'ল আৰু মই আছোঁ বৰ্তমান IIT গুৱাহাটীত, তাৰ ওচৰতে আছোঁ বাৰু বৰ্তমান। তো গতিকে টাইমটো নিমিলা হ'ল বাৰু। যিহেতু কি নহওক, আজি এটা নতুন একদম বহুত ভাল এটা ইম্পৰ্টেণ্ট এটা টপিক লৈ আহিছোঁ আৰু সেইটো হৈছে 5% ৰিজাৰ্ভেশ্যন। আৰু ইউটিউবত এতিয়ালৈকে তোমালোকে যিমানে চোৱা 5% ৰিজাৰ্ভেশ্যনৰ বিষয়ে ক'তো ভিডিঅ' নাই। গতিকে এই ভিডিঅ'টো তোমালোকৰ বাবে এটা মানে ভিডিঅ' হ'বলৈ গৈ আছে। গতিকে কোনো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা কৰিলোঁ। প্ৰথম কথা হ'ল এতিয়া তোমালোকৰ 5% ৰিজাৰ্ভেশ্যন হয় কি আৰু কোনে পাবা। যোনে তোমাৰ ক্লাছ 7 to ক্লাছ 12 কণ্টিনিউৱাছলি, মোৰ কথাটো ভালকৈ শুনা, যে কণ্টিনিউৱাছলি 7ৰ পৰা একেৰাহে ক্লাছ 12লৈ যোনে গভৰ্ণমেণ্ট কলেজত বা গভৰ্ণমেণ্ট স্কুলত, গভৰ্ণমেণ্ট ৱৰ্ডটো মানে হেৰি কৰা যে গভৰ্ণমেণ্ট স্কুলত পঢ়িছা তেওঁলোকে এই 5% ৰিজাৰ্ভেশ্যনটো পাবা। মানে ক্লাছ 7ৰ পৰা ক্লাছ 12লৈ যোনে গভৰ্ণমেণ্ট স্কুল বা কলেজত পঢ়িছা কণ্টিনিউৱাছলি, মাজত কোনো প্ৰাইভেটত পঢ়া নাই হ'ল, তেওঁলোকে এই 5% ৰিজাৰ্ভেশ্যনটো পাবা। এতিয়া 5% ৰিজাৰ্ভেশ্যনটো হয় কি, ক'লোঁ যিহেতু যে 5% ৰিজাৰ্ভেশ্যন পাবা গভৰ্ণমেণ্টত পঢ়িলে। ইয়াৰ মানে বেনিফিট কি, এতিয়া বেনিফিট বুলি ক'বলৈ ইয়াৰ বেনিফিট শুনিবলৈ দেখা যায় যে 5% ৰিজাৰ্ভেশ্যন ন, 5% তো মানে লাগে ন কম বহুত, কিন্তু ইয়াৰ যিটো ৰিয়েলিটি যদি ক'ব যাওঁ 2024 পৰা যিহেতু এইটো আহিছে 5% ৰিজাৰ্ভেশ্যনটো, আমি ফাৰ্ষ্ট বেচ আছিলোঁ যেতিয়া পাইছিলোঁ। তো তেতিয়া কি হৈছিল তোমালোকৰ 5% ৰিজাৰ্ভেশ্যন 2024 পৰা আহিছে আৰু এই 5% ৰিজাৰ্ভেশ্যনটো দেখাতহে যায় যে 5%, কিন্তু ই 50%ৰ ওপৰত ৰিজাৰ্ভেশ্যন দিয়ে। কিয়নো লাষ্ট প্ৰিভিয়াছ ইয়েৰ তোমাৰ যদি চাব যাওঁ ডাটা, যোৱা বছৰটো বাৰু কাউন্সিলিঙৰ তোমাক কাট অফ নোলালে, তাৰ আগৰ বছৰ বা তাৰ আগৰ বছৰ চাব যাওঁ 5% ৰিজাৰ্ভেশ্যন যাৰ আছিল তেওঁলোকে তোমাৰ 7,000 8,000 ৰেংকত মানে বহুত এটা বেয়া ৰেংকতো ACJC নিচিনা এখন কলেজত ক'ৰ ব্ৰাঞ্চ উইথ ক'ৰ ব্ৰাঞ্চ দেই, নন ক'ৰো নহয়, ক'ৰ ব্ৰাঞ্চ পাইছিল। সঁচা কথা কৈছোঁ, বিশ্বাস নহ'ব পাৰে, মোৰ বহুত কণ্টেক্ট মানে বহুতৰ লগত কণ্টেক্টবোৰ আছে, যে সেই টাইমত বহুতক গাইডো কৰিছিলোঁ এইটো ৰিলেটেড মানে কথালৈ। তো তেওঁলোকে সেনেকৈ কৰাৰ ক্ষেত্ৰত তেওঁলোকে পাইছেও, আৰু মই বহুতৰ মানে পাৰ্চনেলি মোৰ চিনাকি মানুহো মানে ল'ৰাও পাইছে। গতিকে বিশ্বাস নহ'ব পাৰে, কিন্তু সঁচা কৈছোঁ, মই যি কৈছোঁ বিশ্বাস কৰা। মানে এটা বহুত বেয়া ৰেংকত 7-8,000 বেয়া বুলিয়ে ক'ম, কাৰণ ACJC নৰ্মেলি তোমাৰ যিয়ে মানে ৰিজাৰ্ভেশ্যন নাথাকক কেতিয়াও নোপোৱা, কিন্তু যদি তোমাৰ 5% ৰিজাৰ্ভেশ্যন আছে তেন্তে মানে পোৱাৰ বহুত এটা চান্স আছে। আৰু পাইছেও, এনেকুৱা নহয় যে নাই পোৱা, পাইছে। ছেকেণ্ড কাউন্সিলিং থাৰ্ড কাউন্সিলিঙত 7,000 8,000 ৰেংকতো মানে 6,000 7,000 ৰেংকতো তোমাৰ ক'ৰ ব্ৰাঞ্চ পাই গৈছে ACJC। এতিয়া কথা আহিল এইটো ৰিজাৰ্ভেশ্যন কোনে পাবা। 5% ৰিজাৰ্ভেশ্যন মই ক'লোৱে যে গভৰ্ণমেণ্ট স্কুলত পঢ়া হ'ব লাগিব 7 to 12, আৰু ইয়াত এনেকুৱা কথা নাই যে কিবা কাষ্ট ৰিলেটেড আছে, ন, যোন অল দি কাষ্ট, সকলো কাষ্টৰ ল'ৰা ছোৱালী পাবা। মানে কোনোবা যদি জেনেৰেলো হোৱা, OBC হোৱা, ST হোৱা, সকলোৱে যদি তুমি গভৰ্ণমেণ্ট, সেইটোৱে মানে ৰুলটো সেইটোৱে যে গভৰ্ণমেণ্ট ইনষ্টিটিউট বা কলেজত পঢ়ি আহিছা তেন্তে এই 5% ৰিজাৰ্ভেশ্যন পাবা। এতিয়া কথা এটা হ'ল যে এতিয়া যোন OBC ST বা SC, বিশেষকৈ ST SC সকলৰ তেওঁলোকৰ অলৰেডি বহুত মানে ৰিজাৰ্ভেশ্যন পায়, তাৰ লগত যদি 5% ৰিজাৰ্ভেশ্যন আছে তুমি 7,000 নালাগে, তুমি এখন ভাল ইনষ্টিটিউট পাই যাবা। সঁচা কথা, কাৰণ এইটো 5% উইথ 5% ৰিজাৰ্ভেশ্যন আৰু ST SC বহুত এটা ডাঙৰ কম্বিনেশ্যন মানে। এতিয়া 3 নম্বৰ পইণ্টলৈ আহোঁ, এই 5% ৰিজাৰ্ভেশ্যনখন বনাবা কেনেকৈ। এতিয়া ইয়াত তোমালোকে যদি মই স্ক্ৰীণত দি দিম, পঢ়ি গোটেইখন দিলেও তোমালোকে চাগে দিগদাৰ হ'ব, উল্টাই হৈ যায়। অ'কে, মই ইয়াত পঢ়ি দিছোঁ অকণমান, দিয়া যিমান পাৰে। এতিয়া কেনেকৈ উলিয়াবা ন, তো প্ৰথম কথা হ'ল এইখন মই যিহেতু দিম হোৱাটছআপ বা তোমাৰ লিংকত পাই যাবা ডেছক্ৰিপশ্যনত, এইখন ডাউনলোড কৰিবা। প্ৰথম কথা ডাউনলোড কৰি প্ৰিণ্ট আউট কৰিবা। প্ৰিণ্ট আউট কৰা এইখন মই যিহেতু দি দিম তোমালোকৰ ডেছক্ৰিপশ্যনৰ লিংক বা তোমালোকে গ্ৰুপত পাই যাবা, এখন ডাউনলোড কৰিবা। যোন ইলিজিবল কিন্তু দেই, যোন নহয় কিন্তু উলিয়াই লাভ নাই, কাৰণ তুমি যদি 7ৰ পৰা
10ও পঢ়া কিন্তু 11 12 প্ৰাইভেটত পঢ়া তেনে নোপোৱা এইটো ৰিজাৰ্ভেশ্যন কণ্টিনিউৱাছলি পঢ়া হ'বই লাগিব 7ৰ পৰা ক্লাছ 12লৈকে যাৰ আছে মানে পাবা যোন ইলিজিবল এখন উলিয়াই ল'বা ধুনীয়াকৈ প্ৰিণ্ট আউট কৰি পিনি ইয়াত যিখিনি আছে তুমি নিজে ফিল আউট কৰিবা ইয়াত তোমাৰ নাম দিয়া আছে নেম অফ দি কেণ্ডিডেট ফাদাৰ নেম মাদাৰ নেম ৰেচিডেঞ্চিয়েল এড্ৰেছ এইবোৰ দিবা নিজে ফিল কৰিবা তাৰ পৰা মই মেইন ইম্পৰ্টেণ্ট কথাকেইটা কৈছোঁ এইবোৰ লিখিবা ডেট অফ দি এডমিশ্যন কেতিয়া এডমিশ্যন লৈছিলা স্কুলখনত আৰু এইবোৰ লিখা আছে আৰু কেতিয়া ওলাই গৈছিলা ডেট অফ দি লিভিং স্কুল এইবোৰ গোটেইখিনি পাৰিবা তোমালোকে তাৰপিছত ইয়াত দেখিছা ফুল ছিগনেচাৰ অফ দি হেডমাষ্টাৰ প্ৰিন্সিপাল তোমালোকে যিখন স্কুলত পঢ়ি আহিছা তেওঁৰ ওচৰত যাবা হেড ছাৰৰ বা হেড মাষ্টাৰৰ ওচৰত যাবা প্ৰিন্সিপালৰ ওচৰলৈ তেওঁক বুজাবা যদি তেওঁ নাজানে মানে কাৰণ আজিকালি যিহেতু নতুন ছিষ্টেম ন 2024 বা হৈছে গতিকে তেওঁ নাজানিব পাৰে কি বা হয় এখন বুলি পঢ়ি চালেও নিবিচাৰিবও পাৰে দিবলৈ তো বুজাবা যে এনেকৈ CW কাউন্সিলিঙত লাগে এনেকৈ এডমিশ্যনৰ বাবে অলপ বুজাবা তেওঁ মানিব আৰু তোমাক চাইনটো ধুনীয়াকৈ দি দিব ইয়াত দিয়াৰ পিছত এতিয়া এই লাষ্টত যে আছে ছিগনেচাৰ অফ দি ডিষ্ট্ৰিক্ট লেভেল অফিচিয়েল নমিনেটেড বাই দি ডাইৰেক্টৰ অফ স্কুল এডুকেশ্যন আছাম তো এইটো কি হয় এইটো তোমাৰ হৈছে স্কুল তোমালোকৰ যিখন ডিষ্ট্ৰিক্টত তুমি পঢ়িছা সেই ডিষ্ট্ৰিক্টত তোমাৰ এজন হেড থাকে ন মানে এডুকেশ্যন ইনস্পেক্টৰ নে হেড বুলি কয় মই একজেক্টলি পাহৰিছোঁ মানে ডিষ্ট্ৰিক্টৰ যিজন এডুকেশ্যনৰ হেড তেওঁৰ ওচৰত যাব লাগিব এতিয়া এই অফিচটো ক'ত থাকে ন তোমালোকে যিখন ডিষ্ট্ৰিক্টত পঢ়িছা তোমালোকৰ জনা মানুহ কাৰোবাক সুধিব নহ'লে গুগলত চাৰ্চ কৰিবা বা মেপত চাৰ্চ কৰিবা যিটো এডুকেশ্যন মানে ডিষ্ট্ৰিক্টৰ হেড এডুকেশ্যন অফিচ বা কিবা বুলি থাকে তো চাৰ্চ কৰিলে পাই যাবা তাত যাবা তাত গৈ তোমালোকক যদি নাজানে সুধিব পাৰে কি হয় কি নহয় তো বুজাবা তেওঁক যদি জানে আৰু অলৰেডি তোমাক এখন দি দিলে চাইন ধুনীয়াকৈ কৰি দিব আৰু প্ৰথম কথা এইখন বনাওঁতে কিন্তু এদিন সময় লাগে মানে লৈ গৈছা তোমালোকক সেই দিনাখনে বনাই দিয়ে কাৰণ তুমি যদি নাজানে কিন্তু হয়তো দিন ল'ব পাৰে কাৰণ অলপমান সেয়াই অলপ ক'বা ৰিকুৱেষ্ট কৰিবা যে সোনকালে লাগে বা এনেকৈ ক'বা আৰু তেতিয়া চব বস্তুৱে দেই মই এতিয়া কাষ্টৰ ক্ষেত্ৰত ক'ব পাৰোঁ বা বেলেগ NC বনাওঁতে বহুতৰ এমাহ দুমাহ লাগে কিন্তু তাতে যদি তোমাৰ চিনাকি মানুহ থাকে অলপ যদি ক'বলৈ বেয়া অপেনলি হেৰিত ভিডিঅ'ত অলপমান যদি গম পাইছে ন তামোল খা খৰচা দিয়া আৰু তো সোনকালে হ'ব আৰু সোনকালে বনাই ল'বা যিমান পাৰা কাৰণ এইকেইটা ডকুমেণ্টছ নাথাকে যদি তোমালোকৰ বহুত প্ৰব্লেম দিব পিছলৈ কাষ্টক কিবা হওক বা এনেকুৱা মানে যিকেইটা ইম্পৰ্টেণ্ট মই ডকুমেণ্টছ সেইখনৰ কথা কৈছোঁ আৰু এতিয়া কথা হ'ল এই বনাই আনি যেতিয়া আনিলা তাৰপিছত কি কৰিবা যেতিয়া চাইন মাৰি আনিলা তুমি তোমাৰ কাউন্সিলিঙত যিহেতু বৰ্তমান 7 তাৰিখ মই যিটো ভিডিঅ' বনাই আছোঁ এতিয়া 7 জুলাই কাউন্সিলিঙৰ এতিয়ালৈকে ফৰ্ম ফিল আপ ষ্টাৰ্ট হোৱা নাই মই এক্সপেক্টেড যদি ক'ব যাওঁ অহা সপ্তাহত ষ্টাৰ্ট হ'ব লাগে কাউন্সিলিঙৰ তো যেতিয়া ষ্টাৰ্ট হ'ব এইখন ধুনীয়াকৈ তাত তোমাৰ ফৰ্ম ফিল আপৰ সময়ত অপশ্যন আহিব যে ক্লাছ তুমি 7ৰ পৰা ক্লাছ 10লৈকে গভৰ্ণমেণ্টত পঢ়িছা নেকি আৰু যদি সঁচাকৈ পঢ়িছা তেতিয়াহে য়েছ দিবা দেই যদি তুমি নাই পঢ়া তেতিয়া নিদিবা কাৰণ বহুত এনেকুৱা ল'ৰা ছোৱালীয়ে আগতেও য়েছ দিছিল কিন্তু সিহঁতি মানে এইখন দিব নোৱাৰিলে নিদিয়াৰ কাৰণে কি হৈছে তোমাৰ এডমিশ্যন টাইমত বহুত মানে এডমিশ্যন কেঞ্চেলে হৈ যায় কাৰণ চিটটো নিদিয়ে কাৰণ এখন যদি তুমি দেখাবই নোৱাৰা প্ৰাইভেশ্যন ৰিজাৰ্ভেশ্যন তোমাৰ নাই তো তোমাক মানে নিদিয়ে চিটটো কেতিয়াও আৰু যাৰ আছে তেওঁলোকে য়েছ দিবা মানে দুটা ভাগত আহিব দুটা সুধিব এটা তুমি ক্লাছ 7ৰ পৰা 10লৈ পঢ়িছা নে নাই সেইটো পঢ়িছা যিহেতু য়েছ দিবা দি পিনি যিখন মানে তোমাৰ ক্লাছ 10লৈকে চাৰ্টিফিকেট আছিল ন ফাইভেশ্যনৰ দুখন যিহেতু উলিয়াবা ন কাৰণ তুমি একেখনতো ইনষ্টিটিউট নপঢ়া মানে স্কুলতো নপঢ়া ন মেট্ৰিক পাছ হৈ বেলেগতে পঢ়া যায় তো দুখন তোমাৰ চাৰ্টিফিকেট যিটো ফাইভেশ্যন হ'ব সেইখন প্ৰথম যিখন ক্লাছ 7ৰ পৰা 10লৈকে পঢ়িছিলা সেইখন তুমি তাত আপলোড কৰি দিবা ধুনীয়াকৈ নেক্সট আকৌ সুধিব যে তুমি ক্লাছ 11 12 তুমি গভৰ্ণমেণ্টত পঢ়িছা নেকি তাতো যিহেতু পঢ়িছা তাতো য়েছ দিবা য়েছ দিয়াৰ পিছত এইখন আকৌ আপলোড কৰি দিবা একেখন নহয় কিন্তু দেই ক্লাছ 12ৰ পৰা যিখন ক্লাছ 11ৰ পৰা 12লৈ যিখন পঢ়িছা সেইখনে তাত দিবা এতিয়া দুখন তুমি আপলোড দিলা তাৰপিছত তোমালোকে ধুনীয়াকৈ ফাইভেশ্যন ৰিজাৰ্ভেশ্যন পাই যাবা আৰু তাৰ বাবে আৰু একো কৰিব দৰকাৰ নাই তোমালোকে নিশ্চিন্ত থাকা তোমালোকৰ যদি ৰেংকো বেয়া আছিল তোমালোকে ধুনীয়াকৈ মানে ভাল এটা ইনষ্টিটিউট বা ভাল এখন কলেজত পাই যাবা তো আজি ভিডিঅ'টো এইটোৱে আছিল এইখন বহুত এটা ইম্পৰ্টেণ্ট মানে ডকুমেণ্টছ হয় আৰু নেক্সট ভিডিঅ'ত তোমালোকক আৰু নেক্সট ভিডিঅ'ত তোমালোকৰ আৰু এখন একদম বহুত মানে গুৰুত্বপূৰ্ণ ডকুমেণ্টছ লৈ আহিম সেইখন হৈছে 6 কমিউনিটি তোমাৰ চাৰ্টিফিকেট আৰু সেইখন কাক লাগে যোনসকল মানে আহোম মৰাণ মটক চুতীয়া তেনেকৈ 6টা কমিউনিটি যোন আছে চাব কেটেগৰী তেওঁলোকে যদি ৰিজাৰ্ভেশ্যন লাগে চোৱা OBC প্ৰথম পাবা ন OBC ৰিজাৰ্ভেশ্যন তাতো আকৌ কি হৈ যায় কোনোবা আহোমত চিট পাই যায় আহোম কেটেগৰীৰ কাৰণে বা তোমাৰ মৰাণ মটক তেওঁলোক যদি তেনেকৈ চাব কেটেগৰীত যদি চিট পোৱা তাৰ বাবে সেইখন ডকুমেণ্টছ লাগিবই মই স্ক্ৰীণত দি দিছোঁ সেইখন যদি দিব নোৱাৰা বহুত এনেকুৱা হৈছে ষ্টুডেণ্ট আগৰ বছৰ তাৰ আগৰ বছৰো যে দিব নোৱাৰাৰ বাবে চিট কেঞ্চেল হৈ গৈছে আৰু সেইখন কম্পালচৰি সেইখন চাব কেটেগৰী
যদি মানে চিট তুমি বিচাৰা তোমাৰ ৰিজাৰ্ভেশ্যন আহোম চুতীয়া এনেকৈ মানে ৰিজাৰ্ভেশ্যন গম পাইছা ন OBC নৰ্মেল OBCটো নালাগে যদি আহোম চুতীয়া মৰাণ মটকত তুমি চিট পোৱা তেতিয়া আৰু দুটামান আছে মই দি দিম স্ক্ৰীনত পাৰোঁ যদি তাৰ বাবে সেইখন চাৰ্টিফিকেট লাগিব গতিকে সেইটো ভিডিঅ' নেক্সট আহি আছে তো সেইটোতো কেতিয়াও মিছ নকৰিবা মিছ কৰিলে বহুত আৰু ইউটিউবত সেইটোৰ বিষয়ে কোনেও আজিলৈকে বনোৱা নাই আৰু নাজানে বহুতে মই যোৱা বছৰে বনাম বুলি ভাবিছিলোঁ বনোৱা নগ'ল ভিডিঅ' তো এইবাৰ বনাইছোঁ গতিকে চিৰিজৰ আজি এইটো প্ৰথম ভিডিঅ' আছিল নেক্সট ভিডিঅ'ত লগ পাম নতুন এটা ভিডিঅ' ইনফৰ্মেশ্যন ভিডিঅ'ৰ সৈতে যিকেইটা বহুত ইনফৰ্মেটিভ সেইকেইটা মই ভিডিঅ' বনাম কাৰণ মোৰ হাততো বহুত টাইম নাই মানে বহুত দিগদাৰ টাইম মানে মিলাবলৈ গতিকে আজিলৈ আহিছোঁ ইমানেই তো নতুন ভিডিঅ' এটাৰ লগত নতুন এটা টপিকৰ সৈতে লগ পাম আজিলৈ ইমানে বাই বাই